কেন্দ্ৰীয় কাৰাগাৰত ব্যাপক সংক্ৰমণ, উগ্ৰপন্থী কৃষক মুক্তিৰ নেতাসহ কাৰাবন্ধ আক্ৰান্ত। মাৰাত্মক কৰোনা সংক্ৰমণৰ বাবে এফালে যদি বিপদজনক অৱস্থাত জেলৰ কাৰাবন্দী, আনফালে আকৌ এজনৰ পাছত এজনকৈ বিষয়া জোৱান আক্ৰান্ত হৈছে কোভিড-19। সম্প্ৰতি কাৰাগাৰত বন্দী আলফা নেতাৰ দেহতো কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে গুৱাহাটীৰ সাতগাঁও থানাতো নতুনকৈ আক্ৰান্ত হৈছে 6জন জোৱান। 2 নম্বৰ মুখ্য বাতৰিটো আছিলে অখিল গগৈৰ মুক্তিৰ দাবী জোৰদাৰ হৈ উঠিছে ৰাজ্যত। কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱাল আৰু মানৱ কোঁৱৰৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবীত আজি ৰাজ্যৰ সৰ্বত্ৰে উঠে প্ৰতিবাদৰ জোৱাৰ। 3 নম্বৰ মুখ্য বাতৰিটো আছিলে 14,000 অতিক্ৰম আক্ৰান্ত, শীৰ্ষ চৰকাৰী বিষয়াসহ 30 ঘণ্টাত মৃত্যু 15 জন। বিগত 24 ঘণ্টাত ৰাজ্যত এগৰাকী উচ্চ পদস্থ বিষয়াসহ 6জন লোক কৰোনাত মৃত্যু হৈছে। কৰোনাই ৰাজ্যত মৃত্যুদণ্ডৰ সাংহাৰী ৰূপ লোৱাৰ সময়তে আক্ৰান্তৰ হাৰ তুলনামূলকভাৱে হ্ৰাস পাইছে। আনহাতে বৃহস্পতিবাৰে মৃত্যু হোৱা লোককেইজনকে ধৰি ৰাজ্যত বিগত 30 ঘণ্টাত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পালে। 4 নম্বৰ মুখ্য বাতৰিটো আছিলে লাগিব যাৱতীয় অনুমতি, ৰাইজৰ ৰোষত পৰিল ভূমি নীতিৰ ৰদবদল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত অৱশেষত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সলনি কৰিবলৈ বাধ্য হ'ল অসমৰ ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান আৰু পৰিচালনা সাহায্য অধ্যাদেশ 2020ৰ কেতবোৰ খিলঞ্জীয়া বিৰোধী চৰ্ত। 5 নম্বৰ মুখ্য বাতৰিটো আছিলে অখিলৰ চাপ দিল্লী পালেগৈ কেনেকৈ। কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ প্ৰথমটো চাপ টেষ্টৰ ফলাফল নিগেটিভ আহিছে। দিছপুৰৰ এটা সূত্ৰই এই তথ্য সদৰি কৰি কয় যে অখিল গগৈৰ চাপ আৰু TPCR পদ্ধতিৰে পৰীক্ষা কৰাৰ পাছত ইয়াৰ ফলাফল নিগেটিভ আহিছে। 6 নম্বৰ মুখ্য বাতৰিটো আছিলে লিখি কেশৰ প্লাজমাৰে GMCত চিকিৎসা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা বেংক মুকলি কৰাৰ পিছতে বৃহস্পতিবাৰে কৰোনাৰ প্লাজমা থেৰাপি চিকিৎসাৰ শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰথমজন প্লাজমা দাতা চিকিৎসক লিথিকেশ DS-ৰ প্লাজমাৰ দ্বাৰা এগৰাকী কোভিড ৰোগীৰ চিকিৎসাক প্ৰদান কৰা হয় GMCত। ন্যায়ালয়ৰ পাক চক্ৰত বন্দী মুক্তিৰ আশা। চাবুৱা থানাত ৰুজু হৈ থকা গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে কৃষক নেতা অখিল গগৈয়ে। কা বিৰোধী আন্দোলনৰ সময়ত বিধায়কৰ ঘৰ জ্বলোৱাৰ অভিযোগ সম্পৰ্কীয় 219/2019 নৱেম্বৰত গোচৰত বৃহস্পতিবাৰে গুৱাহাটীত উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। 8 নম্বৰ মুখ্য বাতৰিটি আছিলে দাম বাঢ়িছে ক'ত, অসমক প্ৰমাণ বিচাৰিলে যোগান মন্ত্ৰীয়ে। গুৱাহাটী মহানগৰীৰ বজাৰে 48 ঘণ্টা ধৰি টিভি চেনেলৰ কেমেৰাত সাংবাদিকৰ তৎপৰতা দেখা গ'ল, কিন্তু দামৰ ক্ষেত্ৰত কোনো ধৰণৰ লৰচৰ নহ'ল। গুৱাহাটীৰ বজাৰত আজিও প্ৰতি কিলোত 80 টকাৰ তলত এবিধ পাচলিও পাবলৈ নাই। যোগান মন্ত্ৰীয়ে ছাডেন ভিজিট বন্ধ কৰাৰ লগে লগে পাচলিৰ সমানে বৃদ্ধি পালে চাউল, দাইল, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। 9 নম্বৰ মুখ্য বাতৰিটো আছিলে গুৱাহাটীত প্ৰায় শতাধিক সাংবাদিক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত নিউজ চেনেল আৰু বাতৰি কাকতৰ স্বত্বাধিকাৰৰ পৰা কাৰ্যবাহী সম্পাদকলৈ আছে। SBI মুখ্য কাৰ্যালয় ছিল। কৰোনা ভাইৰাছে ভাৰতীয় ষ্টেট বেংকক বিধ্বস্ত কৰি তুলিছে। ষ্টেট বেংক গুৱাহাটীৰ বিভিন্ন শাখাৰ 80 জনৰো অধিক বিষয়া কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে।